amazing fact about America. নমস্কাৰ বন্ধু বান্ধৱীসকল, পুৰো অফিচিয়েল চেনেলত আপোনালোকৰ সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক দেখুৱাম আমেৰিকা যুক্তৰাষ্ট্ৰ বা মাৰ্কিন যুক্তৰাষ্ট্ৰ। উত্তৰ আমেৰিকা মহাদেশত অৱস্থিত 50খন ৰাজ্য আৰু এখন যুক্তৰাষ্ট্ৰীয় জিলাৰে গঠিত এখন যুক্তৰাষ্ট্ৰীয় সাংবিধানিক গণতান্ত্ৰিক ৰাষ্ট্ৰ। এই দেশক ইউনাইটেড ষ্টেটছ অৱ আমেৰিকা নামেৰেও জনাজাত। পশ্চিমে প্ৰশান্ত আৰু পূবে আটলাণ্টিক মহাসাগৰৰ মধ্যস্থলত এই ৰাষ্ট্ৰ অৱস্থিত। উত্তৰ আৰু দক্ষিণ সীমান্তত যথাক্ৰমে কানাডা আৰু মেক্সিকো ৰাষ্ট্ৰদ্বয় অৱস্থিত। বন্ধু বান্ধৱীসকল, আলাস্কা ৰাজ্যখন মহাদেশৰ উত্তৰ পশ্চিমত অৱস্থিত। এই ৰাজ্যৰ পূব সীমাত কানাডা আৰু পশ্চিমে বেৰিং প্ৰণালী, তাৰে কাষতে আছে ৰাছিয়া। আনহাতে হাৱাই ৰাজ্যখন মধ্য প্ৰশান্ত মহাসাগৰীয় অঞ্চলত অৱস্থিত এটি দ্বীপপুঞ্জ। বন্ধু বান্ধৱীসকল, ইয়াৰ উপৰি কেৰিবিয়ান আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ অক্ষাংশ দ্বীপপুঞ্জ আমেৰিকা যুক্তৰাষ্ট্ৰৰ অন্তৰ্ভুক্ত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আয়তন 3.79 মিলিয়ন বৰ্গ মাইল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আয়তন 3.79 মিলিয়ন বৰ্গ মাইল। দেশখনৰ জনসংখ্যা প্ৰায় 309 মিলিয়ন। সামগ্ৰিক আয়তনৰ হিচাপ অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰ বিশ্বৰ তৃতীয় অথবা চতুৰ্থ বৃহত্তম ৰাষ্ট্ৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমাজ বিশ্বৰ সকলোতকৈ বৈচিত্ৰ্যমণ্ডিত বহুজাতিক সমাজ ব্যৱস্থা। আমেৰিকা যুক্তৰাষ্ট্ৰ বিশ্বৰ বিভিন্ন দেশৰ বহু মানুহৰ সংমিশ্ৰণত গঠন হোৱা এক বহু সংস্কৃতিবাদী ৰাষ্ট্ৰ। আমেৰিকা যুক্তৰাষ্ট্ৰ হৈছে বিশ্বৰ বৃহত্তম অৰ্থনীতি। 2008 চনত দেশৰ আনুমানিক মুঠ ঘৰুৱা উৎপাদনৰ হাৰ আছিল 14.4 ট্ৰিলিয়ন আমেৰিকান ডলাৰ। বন্ধু বান্ধৱীসকল, আৰু আপোনালোকে কোনখন দেশৰ বিষয়ে জানিব বিচাৰে আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। ধন্যবাদ।